নগাঁৱৰ পুৰণি গুদামত সংঘটিত হৈছে এক জঘন্য কাণ্ড। লোকেল গাৰ্জেনৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী। এজন ৬৮ বছৰ ঊৰ্ধৰ ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অভিযুক্ত ব্যক্তিজন গায়ন বৈৰাগী গাঁৱৰ ৰামেশ্বৰ হাজৰিকা। পুৰণি গুদামৰ গায়ন বৈৰাগী গাঁৱৰ ৰামেশ্বৰ হাজৰিকাৰ কামনাৰ বলি হ'ল ১৫ বছৰীয়া কিশোৰী। মহামৃত্যুঞ্জয় মন্দিৰলৈ নিশা মেলা দেখুৱাবলৈ নিয়াৰ চলেৰে পথাৰৰ মাজত ৰামেশ্বৰে দুকৰ্ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। নিৰ্যাতিত কিশোৰীগৰাকী বৰ্তমান ৫ মাহৰ অন্তঃসত্ত্বা। পিতৃ মাতৃৰ দৃষ্টিহীনতাৰ সুযোগ লৈ ৰামেশ্বৰে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড। লম্পট ৰামেশ্বৰ হাজৰিকাক ইতিমধ্যে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিশেষভাৱে সক্ষম পিতৃ মাতৃৰ একমাত্ৰ সাৰথি আছিল নিৰ্যাতিত কিশোৰীগৰাকী। পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে লম্পট ৰামেশ্বৰ হাজৰিকাৰ বিৰুদ্ধে। ভাৰতীয় লোকৰ তৎপৰতাত পোহৰলৈ আহিল এই সমগ্ৰ ঘটনা। লম্পট ৰামেশ্বৰ হাজৰিকাৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো হ'ব লক্ষণীয়। নিউজ ডেস্ক, আসাম এক্সপেন্সিভ।